আজি মোৰ বাৰ্থডে বুলি এপাক ওলাই আহিলো আৰু ওলাই আহিয়ে মোৰ দিনটো বিশেষ হৈ পৰিল কাৰণ আজি এনেকুৱা এডোখৰ ঠাইত গলো য'ত গৈ মই বৰ আবেগিক হৈ পৰিলো। হে এভৰিৱান, মোৰ আন এটা নতুন ভিডিঅ'ৰ যোগেদি সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। চ' আজি আকৌ এটা ডেইলি ব্লগ বনাবলৈ ওলাইছোঁ। আজি মোৰ বাবে এটা বিশেষ দিন, আজি মোৰ উপজা দিন আৰু সেইকাৰণে ভাবিলোঁ এপাক ওলাই যাওঁ। ওলাই মানে কি আৰু মন্দিৰ দৰ্শন কৰিম, ভগৱানৰ আশীৰ্বাদ ল'ম আৰু দুই এটা কাম আছে কৰিম। তাৰপিছত চেলিব্ৰেশ্যন বিশেষ একো কৰা নাই, কি কৰিম আৰু চেলিব্ৰেশ্যন কৰিবলৈ ইমান আজিকালি মনো নাযায়। চ' সেইকাৰণে ভাবিলোঁ এপাক মন্দিৰৰ পৰাই আহোঁ আৰু তাৰপিছত মন্দিৰৰ পৰা আহিয়ে পোনে পোনে এঠাইলৈ যাম। মই ক'লৈ যাম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, গম পাব। আৰু এয়া মই আহি পালোঁ তেজপুৰৰ ভৈৰৱী মন্দিৰ আৰু এই মন্দিৰ ভাগত মই প্ৰায়ে আহি থাকোঁ, কিন্তু আজি বিশেষ দিন বুলি ভাবিলোঁ এপাক মাৰ দৰ্শন কৰি যাওঁ। আৰু এয়া দোকানখনৰ পৰাই মই পূজা সামগ্ৰী সকলো বস্তু লৈ ল'লোঁ। এই মন্দিৰ ভাগ আচলতে এখন পাহাৰত অৱস্থিত, আমি যি বামুণী পাহাৰ নামে জানো। আৰু এয়া আপোনালোকে দেখিছে মই চিৰিৰে ওপৰলৈ উঠি গৈ আছোঁ। ইয়াত বহুতখিনি ওপৰলৈ উঠিব লাগে, এতিয়া ভিডিঅ'ত হয়তো আপোনালোকে স্পষ্টকৈ ধৰিব পৰা নাই। আৰু এয়া মই মাৰ ওচৰত আহি পালোহি আৰু আহি পাই মই হাত ভৰি ধুই লৈ ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লোঁ। আৰু চাকি গছ মই মূল মন্দিৰৰ পৰা অকণমান আঁতৰত জ্বলাবলগীয়া হৈছে, যিহেতু ঠাইখিনি অকণমান আঁতৰত দিছে আৰু সকলো মন্দিৰতেই দেখিবলৈ পোৱা যায় আজিকালি প্ৰায় মূল মন্দিৰৰ পৰা অকণমান আঁতৰতে ৰাখে। আৰু এয়া দেখিছে ভিডিঅ'টোত ছাগলীখিনিয়ে বহুত দিগদাৰ কৰি আছিলে। অকণমান মই খাবলৈ কিবা এটা পেলাই দিছিলোঁ, তাৰপিছতে সিহঁতে ইমান দিগদাৰ কৰিলে, মোৰ পিছে পিছেই ঘূৰি থাকিলে। আৰু পূজা ভাগ কৰিয়ে আমি তাৰ পৰা বিদায় ল'লোঁ। তাৰপিছত মই পোনে পোনে গ'লোঁ হনুমান মন্দিৰলৈ। আৰু যিহেতু হনুমান মন্দিৰ ভাগ ওচৰতে আছে, ভৈৰৱী থানৰ পৰা অকণমান আগলৈ যাব লাগে। আৰু যিহেতু আজি মঙলবাৰ, সেইকাৰণে ভাবিলোঁ এপাক হনুমানজীৰ ওচৰতো দৰ্শন কৰি যাওঁ। আৰু এয়া আহিলোঁ হনুমানজীৰ ওচৰত। আৰু যিসকল তেজপুৰ ভিউৱাৰ্ছ আছে তেওঁলোকে কোনে কোনে এই মন্দিৰটোলৈ গৈ পাইছে মোক কমেণ্টত জনাবচোন। মই প্ৰায়ে মন্দিৰটোলৈ আহিয়ে থাকোঁ আৰু মই আগতেও মোৰ ভিডিঅ'ত জনাইছিলোঁ যে মই হনুমানজীৰ ভক্ত, গতিকে মই প্ৰায়ে মঙলবাৰ বা শনিবাৰে সুবিধা পালেই মই ইয়ালৈ এপাক আহোঁ। আৰু পিছে পৰে মই মন্দিৰ ভাগৰ ভিডিঅ' মই ভালকৈ দিম বুলি ভাবিছোঁ। সেইটো আজি সময় তেনেই কম আছিল, সেইকাৰণে মই ভালকৈ ভিডিঅ' নকৰিলোঁ। আৰু এয়া বহিলোহি আমি এখন ৰেষ্টুৰেণ্টত, বহুত ভোক লাগিছিল, চ' অকণমান খাই ল'লোঁ। আৰু পেট পূজা কৰি গ'লোঁ আন এডোখৰ ঠাইলৈ, আৰু সেয়া হ'ল এখন অনাথ আশ্ৰম, যিখন আছে আমাৰ তেজপুৰ কেতেকীবাৰীত। আৰু এই আশ্ৰমখনলৈ প্ৰায় মই আহিয়ে থাকোঁ আৰু সেয়েহে ভাবিলোঁ যে আজিও এপাক সোমাই যাওঁহি। চ' লগতে এটা মিঠাই টোপোলা লৈ মই সোমাই গ'লোঁ। আৰু যিহেতু আগে পিছেও মই ইয়ালৈ আহিছোঁ, সেইকাৰণে অচিনাকি যেন নালাগিল। চিধাই গৈ মই ছোৱালী এজনীক মিঠাই টোপোলাটো আগবঢ়ালোঁ। আৰু বহুতখিনি ছোৱালীক মই দেখা নাপালোঁ, প্ৰায়খিনি ছোৱালীয়ে মোক চিনি পায় আৰু গৈ ভাল লাগে আচলতে সিহঁতৰ লগত বহি কথা বতৰা পাতি। আজি সকলোকে লগ নাপালোঁ, অকণমান বেয়াও লাগিলে আৰু বেছি সময় অৱশ্যে মই থাকিবও নোৱাৰিলোঁ সময় অভাৱৰ বাবে। মই ভিতৰৰ চোৱা ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কিন্তু আগতে যে মই কৈছোঁৱে আগতে মই গৈছিলোঁ বুলি, তেতিয়া এটা ভিডিঅ' ক্লিপ আছিলে মোৰ তাত। চ' এইটোৱে ভিডিঅ'টো। ইয়াত কুকুৰ এটা আছে, সেইকাৰণে ওচৰত যাব পৰা নাই, কুকুৰে কামোৰে হেনো। ধুনীয়াকে সিহঁতে সজাই থৈছে ৰুমটো। কোনটো কোনটো দেখাই দিয়ে? এইটো ধুনীয়া হৈছে দেই। কাৰণৰ বিগ ফ্ৰেণ্ড। বিগ ফ্ৰেণ্ড টাইগাৰ শ্ৰফ। আৰু দেখিছে নহয় ইহঁতৰ হাঁহি ধেমালিবোৰ, সঁচাই ইয়ালৈ আহি বহুত ভাল লাগে আৰু আজিও মই বহুত ভাল পালোঁ। আৰু এইখিনিতে কওঁ, আমাৰ তেজপুৰৰ যদি কোনোবা ভিউৱাৰ্ছ আছে মোৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে
তেওঁলোকেও যাব পাৰে আৰু তেওঁলোকৰ পুৰণা যি কাপোৰ যিবোৰ ব্যৱহাৰ নকৰে আৰু ভাল হৈ আছে তেনেকুৱা কাপোৰ কিছুমান তেওঁলোকক দিব পাৰে। তাৰ পৰা আহি ধুনীয়াকৈ ফ্ৰেছ হৈ আকৌ এঠাইলৈ যাবলৈ ওলালোঁ। এইবাৰ ওলালোঁ মোৰ নিজ গাঁৱতেই। মই আপোনালোকক আগতেও জনাইছোঁ যে মই বেছিভাগ সময় নাচ গান অভিনয় এইবোৰৰ লগতেই জড়িত হৈ থাকোঁ। আৰু এয়া মই আহি পালোঁ আখৰালৈ। আপোনালোকে চাগে ভাবিছে এয়া কিহৰ আখৰা? এয়া হ'ল দুখন নাটৰ আখৰা চলি আছে নিজ গাঁৱতেই। অহা 10 আৰু 11 অক্টোবৰ তাৰিখে দুটি নিশাৰ দুখন নাট মঞ্চস্থ কৰা হ'ব। তাৰে আখৰা হৈ আছে আৰু আজি ভাবিলোঁ যিহেতু জন্মদিন সেয়েহে আখৰাত সকলোকে একাপ চাহ খুৱাওঁ। আৰু এয়া আমাৰ পৰিচালকে ডাইৰেকশ্যন দি আছে। আৰু এয়া ব্ৰেক টাইম, সকলোৱে বহি চাহ খাইছে মই নিয়া মিঠাইৰ সৈতে। দিনটো ব্যস্ততাপূৰ্ণ মাজেৰে গ'ল আৰু ভালে ভালেই গ'ল। আৰু লগতে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে জনাওঁ যে মই আগন্তুক মোৰ ভিডিঅ'বোৰত অলপ ভাল ভাল ভিডিঅ' কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। পৰিকল্পনা বহুতো কৰি ৰাখিছোঁ, এতিয়া কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদিহে ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। সকলো ভালে থাকক, হেল্ডি খাওক, ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাছ থাকক।